हेलो फ्रेंड्स की खबर आपलोकर मैं पम्पे मोर यूट्यूब चेनेल आनटा ब्लगले आपलोक स्वागत जानाइछो। फ्रेंड्स आहकचोन आज ब्लगटो आरम्भ करूँ। मैं भाविছোঁ आज मैं थका ठाईखনৰ किछु अंश देखाम आपलोকক। मैं कोन जगात आছোঁ आरो जगाखনৰ परिवेशটো केनेকুৱা आहकचोन। हेलो फ्रेंड्स भिडिओ আকৌ ৰাতিহে আৰম্ভ কৰিছোঁ। দিনত ভিডিঅ' কৰা নহ'লেই দিনত ইমানেই বৰষুণ দিছে ভিডিঅ' কৰিবলৈ দিগদাৰ হ'ল সেইবাবে ভিডিঅ' নকৰিলোঁ। এতিয়া মই মাংস বনাবলৈ লৈছোঁ। কেনেকৈনো মাংস বনাবলৈ চাই এয়া মই মাংসকণ ধুনীয়াকৈ ধুই লৈছোঁ। এটা লেগ পিচ হয় কিন্তু মই দুটা কাটি লৈছোঁ যিহেতু ডাঙৰ হৈ আছে। ধুনীয়াকৈ চাফাকৈ ধুই লৈছোঁ। দিবৰ বাবে এটা আলু লৈছোঁ, এটা বিলাহী লৈছোঁ, এটা নহৰু লৈছোঁ, এটুকা আদা, দুটা জলকীয়া, এটা পিঁয়াজ আৰু কেইডালমান ধনিয়া। মই এইকেইটা এতিয়া ধুনীয়াকৈ গুচাই ল'ম। পিঁয়াজ কাটি লৈছোঁ, এয়া জলকীয়া, এয়া ধনিয়া, এয়া বিলাহী আৰু এয়া আলু। এতিয়া মই গেছটো অন কৰি কেৰাহীখন পাতি ল'ম। কেৰাহীখন অকণমান দেৰি গৰম হ'বলৈ দিম। মোৰ কেৰাহীখন গৰম হৈ গ'ল, ইয়াতে মই তেল দি দিম। তেলটো অকণ আৰু গৰম হ'বলৈ দিম। মই এতিয়া পিঁয়াজ আৰু জলকীয়াখিনি দি দিলোঁ তেলটো গৰম হোৱাৰ পাছত। এতিয়া মই আদা নহৰু পেষ্টখিনি দি দিছোঁ। আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে মই অকণমান দেৰি ভাজি থাকিম। ইয়াতে মই কাটি থোৱা ধনিয়া কেইডাল দি দিছোঁ। ঢাকনিখন মাৰি দিম। হেল্ল' ফ্ৰেণ্ডছ, মোৰ মাংস বনাই হৈ গ'ল। আজি যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কৰি দিব আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলত যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ মই সামৰণি মাৰিছোঁ। বাই বাই।